মাতো ইমান সাজি কাজি তই ক'ত যাৱ? মা, তাই বোলে মাহী ঘৰলৈ যায়। অঁ, যাওঁ যদি দুইজনীয়ে যাওঁ নহ'লে। নাই মা, মই নাযাওঁ নেকি, মোৰ যাবলৈ অলপো মন যোৱা নাই। যিহে গৰম উঠিছে আকৌ। হয়ো পাই, এইকেইদিন বৰ গৰম হৈছে। মাটোনো কি ভাবি যাবলৈ ওলাইছে জানো। মা, মই যে ঘৰত থাকি বৰ হৈ গৈছোঁ জানানে। এইজনীও ক'তো নাযায় নহয়, সেইটো কাৰণে ভাবিলোঁ মাহীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। ভণ্টিওতো তাত থাকিব। একো নহয় মা, অকলে যাব পাৰিব দিয়া তাই, গৈয়ে থাকেচোন। হ'ব তেন্তে মাতো যা, জল্দি আহিবি কিন্তু। মই মাহীৰলৈ ফোন কৰি সুধিম আকৌ। চাহ ক'বা, মায়ে কেনেকুৱা কথাবোৰ কয়, বিশ্বাসে নকৰে মানে অলপো। তাই সঁচাকৈ মাহী ঘৰলৈ যাব, তুমি এনেই জিতি ভাবি থাকা। ময়ো ধেমালিয়ে কৰিছোঁ দেই। যা যা, ময়ো কাম কেইটামান আছে কৰি লওঁগৈ। মায়ে কি ক'লে শুনিলি নহয়, মাহী ঘৰলৈ নোযোৱাকৈ নাথাকিবি কিন্তু। মই লগ কৰিম নে নকৰিম ঠিকেই নাই অ', মাহী ঘৰলৈ যাবগৈ পাৰোঁ। আৰু চা, বেছি দেৰি নাথাকিবি কিন্তু, নহ'লে ঘৰত ময়ে ফচিম। হ'ব বা, তই ইমান চিন্তা নকৰিবিচোন, মইনো ঘৰলৈ সোনকালে আহিম। তোলৈ কিবা লৈ আনিব লাগিব নেকি? নালাগে নালাগে, ঘৰলৈ মুঠতে সোনকালে আহিবি, মোলৈ একো আনিব নালাগে। কেনেকুৱা এজনী, ইমান চিপ ছবি নে তই? এতিয়াতো সেইবোৰত মাথা মাৰি থাকিব নালাগে, যা জল্দি। মাহী, ভণ্টি ক'ত? ঘৰতে আছেতো তাই। এইজনী এতিয়া ওলাইছেহি। ক'ত গৈছিলি হা তই? আমাৰ ঘৰলৈতো ডাইৰেক্ট অহা নাই। ইয়ালৈকে আহিছোঁ। এইজনী দেখা নাই নেকি? বাকো লগ ধৰিছিলোঁ, নাহিলে আকৌ এজনীয়ে। গৰমত ওলাবলৈকে মন নকৰে। হেৰি নহয়, বায়ে অলপ কাম চাম কৰি দিয়ে নে? তাইতো কৰিব বিচাৰেই, মায়েহে নিদিয়ে কৰিবলৈ। তোৰ মায়ে বায়েৰক বেয়া কৰিছে। তাই ঘৰখনৰ ডাঙৰ ছোৱালী নহয় জানো, কাম কৰিবলৈ দিব লাগে তাইক। তেনেকুৱা একো কথা নাই দিয়া মাহী, নিজে আগবাঢ়ি বহুত কাম তাই কৰেই। মইহে অলপ এলেহুৱা। বায়ে থাকোঁতে তোৰ কাম কৰা দৰকাৰ নাই বুজিছ। মাহী, তুমি বাৰু বাক দেখিব নোৱাৰা কেলেও? কোনেনো ক'লে মই তাইক দেখিব নোৱাৰোঁ বুলি? নহয় মানে মেক্সিমাম তুমি এনেকুৱা কথাবোৰে কোৱা আকৌ, সেইটো কাৰণে সুধিছোঁ। মায়েনো কি বেয়া কথাটো কৈছে, ঠিকেইতো কৈছে। আপাক এতিয়া ইমান কাম কৰাব নালাগে আৰু, বয়সো হৈ আহিছে। ভৈৰৱী ডাঙৰ হৈ যেতিয়া তাই কৰিব লাগে। ঐ, বা বুলি কবি, কিয় ভৈৰৱী? বৰ ভাল পাওঁ ন তইতো বায়েৰক? অঁ তো, নিজৰ বায়েকক কোনোবাই বেয়া পাব নেকি? আৰু ময়ো বিচাৰোঁ তোমালোকেও তাইক ভাল পোৱাটো, কাৰণ তাই তোমালোকৰ কথা বহুত ভাল ভাবে, নিজৰ বুলি ভাল পায় তোমালোকক। আজিকালি কাকো বিশ্বাস কৰিব নালাগে, নিজৰ বায়েককো ইমান বিশ্বাস কৰিব নালাগে। আচ্ছা, তুমি মানে আমাৰ মাক বিশ্বাস নকৰা? তোৰ মা আৰু মোৰ মা কথা বেলেগ, তোৰ আৰু ভৈৰৱীৰ কথাও বেলেগ। আমি দুজনী একেজনী মাকৰে ছোৱালী, কিয় আকৌ বেলেগ হ'ল বাৰু? আগলৈ গম পাবি নহয় মই কিয় এনেকৈ কৈছোঁ। জানো দে, কিনো অকাই পকাই এনেকুৱা কথাবোৰ কৈ থাকা, মই হ'লে একো বুজি নাপাওঁ। হ'ব, পাছত বুজি পাবি। তহঁতি কথা পাত, মই কিবা এটা খাবলৈ বনাওঁগৈ। তই সঁচাকৈ কচোন বাৰু, ইয়ালৈকে আহিছিল নে? প্ৰথমতে বেলেগ এটা জেগাতহে যোৱা কথা আছিল, তাৰ পাছত ইয়াত আহিম বুলি আছিলোঁ। আচ্ছা, সেইটো মানে প্লেনিং কেঞ্চেল হ'ল? অঁ আকৌ, কেঞ্চেল কৰি দিলে চাচোন লাষ্ট মমেণ্টত। কোনবা সেইজন? তেনেকুৱা কোনো নহয় অ', পাছত ক'ম মই তোক। মোকো লগ কৰাই দিবি। প্ৰথমতে মই লগ পাই লওঁ, তাৰপিছত লগ কৰাই দিম। অ' তেনেকুৱা কথা। তই মানে এতিয়ালৈকে লগেই পোৱা নাই? লগ মানে কলেজত পাইছিলোঁ, কিন্তু বাহিৰত নাই পোৱা। আমাৰ কলেজত চিনিয়ৰ আছিল। আচ্ছা, তই যে কৈছিলি তোক কাৰোবাক ভাল লাগে বুলি, সেইজনে নহয়তো? তোৰ আগতনো বাৰু কি মিছা কথা ক'ম। য়েছ, সেইজনে হয়। ফাইনেলি তেওঁ মোৰ লগত কথা পাতিলে জাননে, আৰু লগ কৰোঁ বুলিও কৈছে। মজাচোন। তই কিন্তু এইবোৰ কথা মাহীক নকবি দেই, তইহে তোৰ বায়েৰক নকবি। আৰে, তইও তাইক ভাল নাপাওঁ নেকি? মোৰ বা ইমান ভাল হয়, তহঁতি কিয় এনেকৈ কওঁ বাৰু? তথাপিও মই তোক বেছি ভাল পাওঁ। কেনেবাকৈ যে বায়েৰে কাঢ়ি লৈ কি কৰিবি? মোৰ বায়ে তেনেকুৱা একো কৰিব নোৱাৰে। অ'কে, কিয় কাঢ়ি ল'ব বাৰু তাই? আৰু বৰ্তমানলৈকে মোৰ হোৱাই নাই কাঢ়ি ল'বলৈ। তাইক কিন্তু লগত লৈ নাযাবি লগ কৰিবলৈ গ'লে। মই বাক নিবই লাগিব জাননে, নহ'লে মায়ে এনেই ডাউট কৰিব। মাৰ আগত ফচিব নোৱাৰোঁ। বাক নিলে ছেফ হৈ থাকে, কাৰণ মায়ে বাৰ ওপৰত একো ডাউটেই নকৰে। মোৰ কি লাগে জাননে, তোতকৈ বেছি তোৰ বায়েৰকহে ভাল পায় নেকি মায়ে? তেনেকুৱা একো নহয়, তেওঁৰ দুজনী ছোৱালী দুইজনীকে সমান ভাল পায়। তেন্তে বায়েৰক যে ইমান বিশ্বাস কৰে, তোক নকৰে কিয়? একদম ঠিক কথা কৈছ পাই। মাহী, তুমি তেনেকৈ ভাবা? আৰু নেভাবিম কিয়? তাইৰ কথা কৈ থাকে, তাইৰ গুণগান বেছিকৈ গাই থাকে। মইতো কিমান বেছি ভাল পাওঁ জানোৱেচোন। সেইটো কাৰণে তাইৰ কথা গাই থাকিলে খঙেই উঠে মোৰ। কিয়নো তাইৰ কথা এনেকৈ কৈ থাকা বাৰু? মোৰ কিন্তু শুনি অলপো ভাল নালাগে। মই ঘৰলৈ যাওঁ দিয়া। হোৱাই, মই চাহ বনাই থৈ আহিছোঁ, ব'ল খাবিগৈ। নাই, ইমান গৰমত মোৰ চাহ তাহ একো খাবলৈ মন যোৱা নাই। মই ঘৰলৈকে যাওঁ দিয়া। আৰু চিন্তা নকৰিবা, মই বাক বাৰু একো নকওঁগৈ এইবোৰ কথা, কিন্তু তোমালোকে মোৰ আগত তাইৰ কথা তেনেকৈ নক'বা নেক্সট টাইম। মোৰ শুনি অলপো ভাল নালাগে। দেখিছা মা কেনেকৈ গ'লগৈ বাইকৰ কথা শুনি? কৈনো নিদিয়া কেলৈ বাৰু? তোৰ আপায়ে আকৌ ক'বলৈ মানা কৰি থৈছে নহয়। আপাজনী কেনেকুৱা বাৰু? নিজৰ ছোৱালী নহয় তথাপিও ইমান মৰম কৰে। তাই বেছিয়ে ভাল অলপ, নিজৰজনীতকৈ ডাঙৰজনীকহে মৰম কৰে। মাটোক অলপ ভৈৰৱীৰ কথা বেয়াকৈ কৈ থাকিব লাগিব, তেতিয়াহে পাছত গম পালে তাইও বেয়া পাবলৈ ল'ব। ভৈৰৱীটো এজনী মূৰ চুবোৱা ছোৱালী,
তাইৰ চাহটো মাতো জীৱনত পৰিব নালাগে, নহ'লে মাতো মোৰতো চুবাই পেলাব এজনী। তুমি এইবোৰ কৈ থাকি লাভ নাই নহয় মা, আপাই তেনেকৈ নাভাবে। বায়ে ভবা নভবাৰ লগত একো কথা নাই, মই মাটোৰ লগত বেয়া হ'বলৈ নিদিওঁ। মাহীয়ে হিচাপে মোৰ কিছুমান দায়িত্ব আছে। মা এইটো কথা ভৈৰৱেই জানে জানো? তাইও নাজানে, কিন্তু এদিন নিশ্চয় গম পাব। মই নগ'লে নহ'বনে? বা প্লিজ, মোৰ কাৰণেতো ইমান কোনো কৰিব নোৱাৰনে? হ'ব হ'ব, বেছি প্লিজ কৰিব নালাগে, ওলালোৱেচোন মই। মাক কিন্তু মই যি কৈছোঁ তাকে কবি আকৌ। অঁ, দুইজনী ক'ত যাওঁ? মা, ঘৰত থাকি মোৰো আমনি লাগিছে, সেইটো কাৰণে ভাবিছোঁ দুইজনী অলপ ফুৰি আহোঁ। সঁচাকৈ ফুৰিবলৈ যাওঁনে মনে মনে কিবা প্লেনিং বনাইছ তহঁতি? মায়ে সদায় সদায় ইমান ডাউট কিয় কৰা বাৰু? মোৰ কিন্তু অলপো ভাল নালাগে এইবিলাক। ছোৱালী ডাঙৰ হৈ আহিছ যে, আহিবই আৰু মনত যি টি প্ৰশ্ন। মই ইমানো বেয়া মাৰে নহয় বুজিছ, কাৰোবাক পচন্দ হ'লে মোক নোকোৱাকৈ নাথাকিবি আকৌ। হ'লেই আৰু গোটেই ঘৰখন মোৰ ওপৰত উঠাই থৈ দিবা তুমি। চাই কেনেকুৱা কথা কৈ এজনী। বাক যে এবাৰ কোনোবা ল'ৰাই ভাল পাওঁ বুলি চিঠি দিছিলে, তুমি ভাবিলা বায়ু সেই ল'ৰাটোক ভাল পায়, সেইটো কাৰণে বাকে উধাই মুধাই মাৰিলা। সঁচাকৈ দেই, চিন বহি থকাকৈ মাৰিছিলে। কিন্তু তোমাৰ মনত আছেনে বাৰু? আছে আকৌ, কিয় নাথাকিব? সেইটো ল'ৰা ভাল পোৱা বয়স নাছিল, পঢ়া বয়স আছিল বুজিছ। কিন্তু এতিয়া তহঁতি ডাঙৰ হ'লি, কাৰোবাক যদি পচন্দ হয় কবি আৰু, ডাইৰেক্ট ল'ৰাটো ঘৰহে ওলামগৈ আৰু। সেয়াই, সেইটো কাৰণে তোমাক একো কথা ক'ব নালাগে। অঁ, মই আকৌ কি বেয়া কথাটো কৈছোঁ? ডাইৰেক্ট ল'ৰাটো ঘৰ ওলালেই নহ'ব নহয়, ল'ৰাটো কেনেকুৱা, ভাল নে বেয়া, সেইবোৰ চব চাব লাগিব ন। এদিনতে কাৰোবাক গম পাব পাৰি নেকি? হয়, আজিকালি বাৰু নোৱাৰিয়ে, ইমান ঘটনা হৈ আছে দেখা নাই? আজিকালি বছৰ ধৰি ভাল পাই বিয়া হোৱাবিলাকো বিয়া ভাঙি যায়, নহ'লে কোনোবাই কাৰোবাক মাৰি দিয়ে। তুমি বিচাৰা নি আমাৰ তেনেকুৱা হোৱাটো? হা, সেই হৰি, এইবোৰ কি কথা কৈছ বাৰু তহঁতি? পগলা হ'লি নেকি? মই কেলৈ বিচাৰিম তেনেকুৱা? সেইটো কাৰণে এইবোৰত অলপ ধৈৰ্য ধৰিব লাগে। মানুহটোক চাই বিয়া হোৱাটো বেছি ইম্পৰ্টেণ্ট, চাকৰি চাই বিয়া সোমাব নালাগে। সেইটো বাৰু হয়ো দে, ময়ো নিউজবোৰ চাই থাকোঁ নহয়। কেইদিনমান আগতচোন আমাৰ শিৱসাগৰতো এনেকুৱা ঘটনা এটা ঘটি গ'ল। সঁচাকৈ দেই, নিউজবোৰ দেখিলে আজিকালি কিবা এটা ছোৱালী বিয়া দিবলৈও ভয় লাগে। আজিকালি ছোৱালীলৈও ভয়, ল'ৰালৈও ভয়। কিমান ইন'চেণ্ট ল'ৰা এনেই মৰিছে। ল'ৰা ছোৱালী দুয়োটাই ভাল হোৱাটো ইম্পৰ্টেণ্ট। বা, মোৰ ছোৱালী দুজনীচোন আজিকালি বৰ বুজা হ'ল। ডাঙৰ হৈ আহিছোঁ যে আই, বুজিব লাগিবই আৰু। এতিয়া আমি যাব পাৰোঁনে বাৰু আই? পাছত আহি কথা পাতিলেও হ'ব নহয় চাগে? হ'ব হ'ব, যা যা, সোনকালে আহিবি কিন্তু। হ'ব দিয়া, সোনকালে আহিম। তই যে মোক জোৰ কৰি আনিলি নহয় ইয়ালৈ। ফাৰ্ষ্ট টাইম কাৰোবাক লগ কৰিবলৈ আহিছোঁ এনেকৈ, অকলে ভাল নালাগে দেচোন। তই মানে কাৰোবাক লগ কৰিবলৈ আহিছ? পগলা নেকি তই মোক লগত লৈ আহিছ যে? এইটো সেইটো কাৰণে আগতে একো কোৱা নাছিলোঁ, নহ'লে নাহিলিহেঁতেন। অফক'ৰ্চ নাহিলোহেঁতেন। তই কাৰোবাক লগ কৰি থাকিবি আৰু মই তহঁতক চাই থাকিম ন? যেনেকৈ মই তোক লগত লৈ আহিছোঁ, তেনেকৈ চিয়'ৰ তাইও কাৰোবাক লগত লৈ আহিব। হয় নেকি? তেন্তে ঠিকেই আছে বাৰু, তোৰ লগতে মোৰো ছেটিংটো হৈ যায় কিজানি। সেইটো কাৰণেতো তোকো লগত লৈ আহিছোঁ। তেন্তে ভালেই কৰিলি দে। ইমান বছৰ ধৰি ছিংগল আছোঁ, কেতিয়াবা কেতিয়াবা বৰ অকলশৰীয়া ফিল কৰোঁ। লগৰী এজনীক পাই গ'লে চিন্তাই নাই আৰু। এতিয়ালৈকে লগেই পোৱা নাই। বেছি সপোন দেখিবলৈ ষ্টাৰ্ট নকৰ, চাই ল'ব লাগিব। এনেকৈ আৰু পটককৈ কাৰোবাক বনাব নোৱাৰি দেই গাৰ্লফ্ৰেণ্ড। ছোৱালীজনী আমাৰ কলেজৰে আছিল, মোতকৈ জুনিয়ৰ আছিল মানে। কলেজত মই কাৰো লগত কথা পতাই নাছিলোঁচোন তেনেকৈ। লগ কৰাৰ কথা তাইয়ে ক'লে প্ৰথমতে, সেইটো কাৰণে ভাবিলোঁ হ'ব দিয়া, একো নাই। এতিয়া চাওঁচোন তাইকে পচন্দ হয়নে তাইৰ লগত অহাজনীকে পচন্দ হয়। কি কথা কৈছা? কি কথা কৈছ বাৰু? যাক চাবলৈ আহিছ তাইকে পচন্দ কৰিবি আকৌ। মোৰ পচন্দ নহ'বও পাৰে, লগত যদি কাৰোবাৰ কাৰণে তাইকো পচন্দ হ'ব পাৰে। হ'লেই আৰু, লগ নোপোৱাৰ আগতে এইবোৰ ক'বলৈ ষ্টাৰ্ট কৰিছে এইটোৱে। এই ধেমালি কৰিছোঁ অ', ৰচোন লগ পাই ল'বলৈ দে। তই আকৌ গাই নিদিবি মই তোক এইবোৰ কৈছোঁ বুলি, তোৰ মুখত কথাই নাথাকে। অচিনাকি ছোৱালী এজনীৰ আগত মই এইবোৰ ক'মহে? তই পাগল হ'লি নেকি? তোক ভালকৈ মোতকৈ বেছি চাগে কোনেও নাজানে, সেইটো কাৰণে কৈছোঁ। অঁ, সেইটোও হয় বাৰু। ঐ, আহিছে হপায়, সঁচাকৈ দুজনী আহিছেচোন। ঐ সেয়া চা, মই তোক কৈছিলোঁ নহয়। দুটা ল'ৰা আহিছেচোন, কোনটো হয়? ধুনীয়া কিন্তু দুইটাই আকৌ। ধেৰ এজনী, মই সেইটো সুধিছোঁ নেকি? ইফালে থকাজন, তেহেঁতিও আমাৰ ফালেই চাই আছে। ব'ল ব'ল, ইয়াত ৰখি থাকিব নালাগে। মোৰ কিবা এটা ভাল লগা নাই পাই এনেকৈ আহিছোঁ। মই আছোঁ যেতিয়া তই তেনেকুৱা একো ফিল নকৰিবি। বেছি দেৰি এনেকৈ ৰখি কথা পাতি থাকিব নোৱাৰি দেই, যামগৈ আমি জল্দি। ব'ল তেন্তে, ইয়াত ৰখি থাকিব নালাগে, ব'ল ব'ল। আহি পালা? হয় অভিদা, বাইদাৱে, মোৰ লগত মোৰ বা আহিছে। হয় নেকি? মই পিছে বা বুলিয়ে মাতিম নে নাম ধৰিয়ে মাতিম? বা বুলি মাতা, বিথিকাৰ বায়েক যেতিয়া তোমাৰো বায়ে হ'ম দিয়া। যদি মই তোমাতকৈও ডাঙৰ ওলাওঁ তেতিয়া? বা চাগে তোমাতকৈ এবছৰ সৰু হ'ব। হয় নেকি? বাইদাৱে, তোমাৰ নামটো? মোৰ নাম ভৈৰৱী। মোকো চিনাকি কৰাই দে আকৌ, এইটো মোৰ বেষ্ট ফ্ৰেণ্ড হা। হাই, মোৰ নাম পাৰ্থ। নাইচ টু মিট ইউ। তোমালোকে বহুত আগতে আহিলা নেকি ইয়াত? অঁ আকৌ, এঘণ্টামান হ'ল। ইমান আগতে? আমাৰ আকৌ এবাৰ প্ৰথম এনেকৈ লগ কৰিছে যে, এক্সাইটমেণ্ট অলপ বেছি।
ই এনেই যি টি কথা কৈ থাকে দেই, বিশ্বাস নকৰিবা ইয়াৰ কথা একদম। মিছাকে কিয় ক'ব, সঁচাকে কৈছে আকৌ। নাই নাই, ই মিছা কথা কয়। কেতিয়াবাতো মোৰ ডাউট হৈ যায় ই মোৰ লগৰ হয়নে নহয়। সঁচা কথা ক'লে এনেকেই কথা কয় জানানে, লগৰটোকে ফচাই দিয়ে আৰু। লগৰবোৰ চাগে এনেকুৱাই থাকে। একদম ঠিক কথা কৈছা। তোমাৰ নাম বিথিকা আছিলে ন? হয়। পঢ়ি মেলি আছা নে পঢ়া হৈ গ'ল? বৰ্তমানতো একো পঢ়া নাই বাৰু। অ' চেম হিয়েৰ। তুমিতো মোতকে বহুত ডাঙৰ। নহয় বিথিকা, ইও তোমাৰ লগৰে হ'ব। মানে আমাৰ এজ চেম নহয়, কিন্তু থাকো বেষ্ট ফ্ৰেণ্ডৰ নিচিনাকে। অ' ল'ৰাবোৰতো এইটো কমনে আৰু ন? একদম ঠিক কথা কৈছা। তুমি মানে কথা কোৱা অলপ, কলেজততো ইমান কথা পতা নেদেখিলোৱে কেতিয়াও। কয় ই বহুত কথা কয়। ফোনত চাগে ইয়াৰ লগত কথা পতা নাই ন তুমি? সেইটো কাৰণে গম পোৱা নাই আকৌ। ইয়াৰ কথা একদম বিশ্বাস নকৰিবা দেই, মই অলপ কথা আগৰ পৰাই কম কওঁ। কিন্তু এনেকে লগ কৰিবলৈ আহিছো যেতিয়া মই কথা অলপতো ক'বই লাগিব। কলেজতো বোবা হৈ থকা নাছিলো দিয়া। সেইটো হয় বাৰু। পিছে তোমাৰ বা ইমান মনে মনে আছে যে, কথা তেওঁ কম কয় নেকি? মোৰ বা অলপ ঠাণ্ডা বাৰু, কথা ইমান নকয়ে। পিছে আমি অলপ আঁতৰি দিয়াটো ভাল হ'ব নেকি? আমি মানে তুমি আৰু মই ন? হয়, একদম ঠিক বুজিছা। এওঁলোকে কথা পাতক। নালাগে নেকি? কিয়? নহয় মানে মই বেলেগ মিন কৰা নাই। ইয়াত ৰখি থাকি কথা পতাতকে ক'ৰবাত গৈ কিবা এটা খাওঁ, কথা পতাও হ'ব। এইটোৱে ভাল আইডিয়া হ'ব। থিয় হৈ আমনিও লাগে। তেন্তে ব'লা, বতাহ অলপো মৰা নাই, গৰমে উঠিছে। ব'লা ব'লা। কি হ'ল, ৰখি পিনে মোলৈ এনেকে চাইছ যে? তোকহে সুধিছো মই, তাইৰ লগত অকলে কথা পাতিবলৈ কিয় মন কৰা নাই? বাদ দিয়া না, বলচোন এতিয়া। মই যি ভাবিছো সেইটো সঁচা নহয়তো? বলচোন এতিয়া। পাছত সুধিলে নহয়নে তই? হ'ব বাৰু, নোকোৱাকে কিন্তু নাথাকিবি। তোক নকলে মই কাক কম হা? বল এতিয়া। তই আজি যাবগে নালাগে আৰু, থাকি দে তহঁত দুজনী ইয়াত। তোৰ লগত থাকিবলৈ আজিকালি মনহে নোযোৱা হয় পাই। কথাই নিমিলে মোৰ তোৰ লগত। কিয়নো এনেকুৱা কথাবোৰ কৱ বাৰু? নহয়নো কি? তই আকৌ ভৈৰৱীৰ কথা কিবা কবি ন? মইতো কমেই, শুনিবলৈ তই কেলে মন নকৰে জানো? কিয় এনেকুৱা বাৰু তই? নিজৰজনীৰ কথা বেছিকে ভাব নে সেইজনীৰ কথা বেছিকে ভাব হা? মই দুজনীৰ মাতৃ, আৰু মই দুইজনীৰ কথাই সমানে ভাবো। হ'লেই আৰু খং উঠিব মাতোক মই কৈ দিম কিন্তু সঁচা কথা। ৰেখা, তেনেকুৱা কিন্তু তই একো নকৰিবি। বায়েক ভনীয়েক দুইজনী কিমান মিল চাচোন। মানুহৰ মাজত মিল থাকিলেহে এখন ঘৰ সম্পূৰ্ণ হয়। আৰু এদিন নহয় এদিন দুইজনী সঁচা কথা ক'বই লাগিব দেচোন। ক'ম আৰু লাহে ধীৰে, সময় আহক। কিন্তু তই নকবি একো। যি ক'ম মই ক'ম, নিজৰ মুখেৰে ক'ম। তোৰ পৰা শুনিলে সিহঁতৰ বেছি বেয়া লাগিব। আৰু গম পালেও সিহঁতে ইজনী সিজনীৰ পৰা আঁতৰ নহয় মই জানো। বেয়া নাভাবে ইজনী সিজনীক। তই কিন্তু এইবোৰ কৰি বহুত বেয়া কৰিছ। ভৈৰৱীতকে মাটোৰ কথা বেছিকে ভাবিব লাগে তই। তাই ইমানখিনি মৰমৰ যোগ্যই নহয়, তথাপিও তাইক ইমান মৰম কৰ। কিয় যোগ্য নহয়? তাই মোৰ ছোৱালী হয়। কিন্তু সঁচাকেতো নহয় ন তই তাইৰ মাক। যেতিয়া গম পাব তোৰ পৰা এনেও দূৰত যাব, তেতিয়াহে পাবি মজা। কি হয় কি নহয় সময়ত গম পাম নহয়। তইনো বাৰু আজি মোৰ লগত এইবোৰ পাতিবলৈকে আহিছিল নেকি? এইবোৰ পাতিবলৈ অহা নোহোৱাৰ লগত কথা নাই। যিটো ৰাইট হয় মই সেইটোহে কৈছো। মই কেনেকুৱা তইচোন বহুত ভালদৰে জানো। তই এইবোৰ যে মোক কৈও লাভ নাই সেইটোও জানো। কিন্তু তথাপিও মই ক'ম, কাৰণ মই মাটোৰ কথা চিন্তা কৰো। ভিনটো মোৰতো তাই চুবালে, তাৰ পাছতো তাই কি কথা উলিয়াইছ বাৰু? তেওঁ এক্সিডেণ্টত ঢুকাল, সেইটো তাই কি দুখ? ভৈৰৱীৰ কি দুখ? চা ৰেখা, বাৰে বাৰে একেবোৰ কথা উলিয়াই থকা বন্ধ কৰ। কিছুমান কথাই মোকো বৰকৈ আঘাত দিয়ে। কিন্তু মই মোৰ দুইজনী ছোৱালীৰ পৰা বহুত সাহস পাওঁ। আজি মই ইমান ভালকে থাকিব পৰা কাৰণো মোৰ ছোৱালী দুজনী। ভৈৰৱী মোৰ পেটৰ সন্তান নহ'ব পাৰে, কিন্তু তাতকৈ কোনো গুণে কম নহয়। মই জানো, যেতিয়া তাই গম পাব মই তাইৰ নিজৰ মাক নহয়, তেতিয়াও মোক সিমানেই ভাল পাব, সিমানেই মাক হিচাপে সন্মান কৰিব। কাৰণ তাইৰ মনটো বহুত ভাল। দিছোঁ মই তাইক ভাল সংস্কাৰ। তইতো এনেকৈ ভাবিবি। তোক বুজাই বুজাই ভাগৰি গৈছোঁ, তথাপিও নুশুন। কেনেবাকে যদি এজনী ধনী ল'ৰা এটালৈ বিয়া হ'বলৈ হয় তোলেতো ঘূৰিও নাচায়। একো নাই, সেইটো সময়ত দেখিম আৰু। এদিন নহয় এদিন দুইজনী ছোৱালী বিয়া হ'বই লাগিব। বিয়াৰ পাছত মোক চাবলৈ দুইজনীয়ে সময় নহ'ব। আমিনো বিয়া হোৱাৰ পাছত নিজৰ মা দেউতাক কিমান চাব পাৰিলোঁ। নিজৰ সংসাৰ চম্ভালিবই লাগিব আৰু। সঁচাকৈ তোক কথা কৈ লাভ নাই, বেছিয়ে পজিটিভ মানুহজনী। মোৰ ছোৱালী তেনেকুৱা নহয় দেই। মই অকলে থাকিবলৈ হ'লে মোৰ ছোৱালীয়ে মোকো লগত ৰাখি ল'ব। হ'ব দে, তোৰজনীকে ভালকৈ ডাঙৰ কৰচোন বাৰু। মই পাকঘৰত লাগোগৈ। তই কিয় পাকঘৰত লাগিবি আকৌ? সেইজনী ক, তই বচোন ইয়াত। সময়ত খাবলৈ পালেই হ'ল ন। মোৰ বাজনীও মানে বেছিয়ে ভোলা। ভৈৰৱী এজনী কম ডাঙৰ নহয়। মোৰ বাক নিজৰ ফলীয়া বহুত ভালকৈ কৰি ল'লে। এই মুখৰ আগত তাইৰ গেঞ্চে যিমান যি ক'লেও বুজিয়ে নাপায় এজনী। কিন্তু ময়ো চেষ্টা কৰিয়ে থাকিম। মাটোৰ জেগা মই ভৈৰৱীক ল'ব নিদিওঁ। বায়েতো পাৰিলে গোটেই সম্পত্তি সেইজনী নামতে কৰি দিব। তয়ো যে অকলে যাব নোৱাৰিবি নেকি? অকলে যোৱা হ'লে চিঞৰ ফচিলোহেঁতেন। সেইটো কাৰণে লৈ গ'লো আকৌ বাক। আৰু বাক লৈ গ'লে ভালেই হ'ল জানানে?
তাৰ লগতো ল'ৰা এটা আহিছিলে নহয়। ভৈৰৱী জেগাততো মোকো নিব পাৰিলি হয় তই। এইবোৰ ভাবি নাচালোঁ আৰু। বাৰ লগত গ'লে মায়ে একো টেনশ্যন নলয়, সেইটো কাৰণে বাক লগত লৈ গ'লোঁ। আৰু আজিকালি বাৰ লগত মই চব কথা শ্বেয়াৰ কৰিব পাৰোঁ আৰু দে। চাবি আকৌ কেনেকৈ কাঢ়ি ল'ব। তই পাগল হ'লি দেই, বাৰ কথা কেনেকৈ ক'ব পাৰোঁ বাৰু। মই তাইৰ ভনীয়েক হয়, পাহৰি নাযাবি কিন্তু। এই ধেমালি কৰিছোঁ দে, ইমান চিৰিয়াছলি ল'ব নালাগে। পিছে ল'ৰাটোৰ লগত অকলশৰে কথা পাতিলি নাই? তেওঁৰ নাম অভি হয়, মানে ফুল নামটো অভিনৱ, খালি চবে অভি বুলিয়ে মাতে, সেইটো কাৰণে মই অভিদা বুলিয়ে কওঁ। অ'কে কথা পাতিলি নাই ভালকৈ আকৌ? বাও আছিলে, তাৰ লগৰটোও আছিলে, সেইটো কাৰণে আৰু অকলশৰে কথা পতা নহ'লে। তাৰ লগৰটো বহুত জমনি জাননে? তই অভিক চালি নে লগৰটোক চালি? কি যে কথাবোৰ ক, লগত আহিছে দেখিমেই ন, কথা পাতিবই লাগিব। তই কৈছিলি চাগে লগত কাৰোবাক লৈ যাম বুলি, সেইটো কাৰণে সিও লৈ আহিলে। ময়ো একো কোৱা নাই, মোকো একো কোৱা নাই। লগ কৰি কিন্তু ভাল লাগিলে। এনেকৈ আৰু লগ কৰিবলৈ বেলেগ কাৰোবাক লৈ যায়নে? এইবাৰ ফাৰ্ষ্ট টাইম যে, নেক্সট টাইমৰ পৰা নিনো আৰু। তেওঁ দেখিবলৈ ইমান হেণ্ডচম জাননে? তই দেখিলে তয়ো কবি বাহ, তোৰ চিলেকশ্যন বেষ্ট হয় বুলি। হ'ব ইমান বেছিকৈ নাভাবিবি। তোক কিবা প্ৰপ'জ কৰা নাই নহয়? অফক'ৰ্ছ কৰিলে মোকেই কৰিব। কেনেবাকৈ যদি ভৈৰৱীক পচন্দ কৰে তেতিয়া কি কৰিবি? ফাল্টু কথা নকবি দেই, তেনেকুৱা কেতিয়াও নহয়। বাটকে কি মই কম ধুনীয়া নেকি? ধেত পাগল হলি নি? তাইৰ লগত তোৰ ধুনীয়া কম্পেয়াৰ নকৰিবি দেই। তইতো বহুত বেছি ধুনীয়া হয়। তোক লগ পোৱাৰ পাছতো চাগে সিও মনে মনে তোৰ কথাই ভাবি আছে। ভাবিবই, মই হয়ে ইমান ধুনীয়া। কি কথা পাতি আছ দুইজনীয়ে? তই আহিলি ভালেই কৰিলি, তোকো কথা কেইটামান সুধিব আছে মোৰ। বাৰু সুধচোন। অভিক কেনেকুৱা লাগিলে তোৰ? ভালেই লাগিলে, ধুনীয়াও হয়, স্মাৰ্টো হয়, আৰু মষ্ট ইম্পৰ্টেণ্ট তাৰ বিহেভিয়াৰ বহুত ভাল হয়। কিন্তু মই কম অলপ কথা পাতি মেলি চাই ল'ব লাগে। আজিকালি চবৰে আচল ৰূপটো পাছতে দেখাই যায়। তই আকৌ এনেকুৱা কথাবোৰ কিয় কৈছ? সিহঁত দুটাই মিলি যদি আগবাঢ়িব বিচাৰিছে, তই ইয়াত বাধা নিদিবি দেই। মাটোৰ পচন্দ হৈছে যে তই ইয়াত একো মাত মাতিবই নালাগে একচুৱেলি। ভণ্টি তই কি কথা কৈছ? তই কি ভাবিছ মই ল'ৰাটোৰ কাৰণে বেয়া ভাবিম? সেই বুলিতো মই ডাইৰেক্টলি কোৱা নাই, তইহে তেনেকৈ ভাবি লৈছ। মই এইটো ক'ব বিচাৰিছোঁ, মাটোৰ লাইফত তই ইণ্টাৰফেয়াৰ নকৰিবি। তাইৰ লাইফ তাইৰ কথা ন। তই যে মোক এইবোৰ শুনাই আছ, মই কৰিলোঁ কি? মই তহঁততকৈ ডাঙৰ হয়, কিবা এটা এডভাইচ ময়ো দিব পাৰোঁ মোৰ ফালৰ পৰা। আমাক তোৰ এডভাইচৰ দৰকাৰ নাই অ'কে? তাইক কোনেও পচন্দ নকৰে যে, সেইটো কাৰণে এনেকুৱা এডভাইচ দি থাকে। ভণ্টি তই ভাত কিয় তেনেকৈ কৈছ? তাই একো বেয়া কথাটো কোৱা নাই। আজিকালি ইমান সহজতে কাকনো বিশ্বাস কৰিব পাৰি? হ'ব দে মাতো, তই একো ক'ব নালাগে, তহঁতি পাতি থাক। মই মাজত আহি চাগে ভুলেই কৰিলোঁ। মাহী আৰু ভণ্টি দুইজনী মোক নিগেটিভ ভাইবে দিয়ে। দুইজনী কেতিয়াও পজিটিভ কথা নকয় নেকি? ইহঁতে মোক ভাল নাপায় কেলৈ মানে সেইটোৱে বুজিব নোৱাৰোঁ। মাক সুধিব লাগিব। তই কিয় এনেকৈ ক'লি বাৰু? বায়ে কিমান মন বেয়া কৰিছে চাগে? একো মন বেয়া নকৰে দেই, আৰু মই একো বেয়া কথা কোৱাও নাই। সময়ত গম পাবি নহয় মই কিয় এনেকৈ কৈ থাকোঁ তোক। সময়ত গম পাবি মানে? কিয়? তহঁতে এনেকুৱা বিহেভ কৰ, বা মোৰ নিজৰ বা নহয়হে যেনিবা, মাহী মাকৰ জীয়েক হ'ব পাৰি, কোনে জানে। কি ক'লি? এই নহয় অ', মই তোক বেছি ভাল পাওঁ যে, সেইটো কাৰণে আকৌ। মই বিচাৰোঁ তই বেষ্ট লাইফ পা, আৰু চবতছে বেছি হেপী হ। মোৰ কাৰণে যি ভাব সেইটো বাৰ কাৰণেও ভাবিবি। তাইও বেষ্ট লাইফ পাৰ্টনাৰ চব ডিজাৰ্ভ কৰে। মোৰ কাৰণে তাই নিজৰ পঢ়াও চেক্ৰিফাইচ কৰি থৈছে। নেক্সট টাইম তই বা মাহীয়ে মোৰ বাৰ এগেইনষ্টত কিবা ক'বলৈ হ'লে মই কিন্তু তহঁতৰ ঘৰলৈ যোৱা বন্ধ কৰি দিম, আৰু কথা পতা বন্ধ কৰি দিম। অ'কে বাবা, নকওঁ দে, মই কৈছোঁ ন সময়ত চব তই গম পাবি বুলি। চৰি দে, তেনেকুৱা একো নকওঁ মই। গুড, মনত ৰাখিলে মই ভাল পাম। মই এতিয়া বাৰ ওচৰলৈ যাওঁ, তাই চাগে মনে বেয়া কৰিছে। বেছিয়ে বায়েকৰ পাগল এইজনী, কৈ দিবলৈহে মন যায় কেতিয়াবা, কিন্তু আকৌ ক'ব নোৱাৰো নহয়, মাৰ পৰা চৰহে খাম। কি হ'ল, অহাৰ পৰা ইমান মনে মনে আছ যে? কিবা এটা ভাবি আছো অ'। জানো ভাল ভাবিছোঁ নে বেয়া ভাবিছোঁ একো বুজিয়ে পোৱা নাই নহয়। মোক ক, মই আছো নহয় ক'বলৈ। মই থাকোঁতে তই ইমান ভাবি থাকিব দৰকাৰ নেকি? ধেত, তোৰ আজি সিহঁতক লগ কৰি কেনেকুৱা লাগিলে এইটোকে কৈ লচোন প্ৰথমতে। মোৰ কিন্তু ভাল লাগিলে দেই, দুইজনী ছোৱালী বিন্দাছ একদম, কথা বতৰা ইমান ধুনীয়াকৈ পাতে। কিন্তু ডাঙৰজনী অলপ তোৰ নিচিনা নেকি, ইমান কথা বতৰা বৰকৈ নকয়চোন। সৰুজনী কিন্তু একদম মোৰ টাইপৰ দেই। তয়ো মানে সেইটোৱে ভাবিলি নেকি? অ' আচ্ছা, তয়ো মানে মনে মনে সেইটোকে ভাবি আছিলি। অঁ, গম পাইছোঁ বাৰু, মই বিথিকাক লগ কৰিবলৈ গৈছিলোঁ, কিন্তু আকৌ মোৰ পচন্দ হ'ল ভৈৰৱীকহে। সেই এইটো বহুত বেয়া কথা হৈছে নহয়। কথা পাতিছ কাৰোবাক, ভাল লাগিছে কাৰোবাক, সেইটোৱেতো মই কনফিউজ হৈছোঁ। এতিয়া ইমানখিনি নভবাই ভাল নেকি? কোন কেনেকুৱা আজিকালি এনেকৈ ধৰিব নোৱাৰি বুজিছ। আৰু নিবুকা বাঘে গৰু খাই বুলিও কয় আকৌ। ময়ো একে দে, মই কেনেকুৱা তই ভালদৰে জান নহয়। কিন্তু জৰুৰী নহয় যে চব তোৰ নিচিনাই হ'ব।
ভৈৰৱী কেনেকুৱা মইনো এতিয়া কেনেকৈ গম পাম? বিথিকাকতো মই নাম্বাৰ খুজিব নোৱাৰোঁ, লগোতো পাব নোৱাৰোঁ। এনেকুৱাহে কথা মানে। কিবা এটা ৰাস্তাটো উলিয়াবই লাগিব। তোৰ যদি বিথিকাক ভালেই লগা নাছিলে, লগ কৰিবলৈ গৈছিলে কিয়? আৰে তাইৰ লগত মোৰ এটা চিনিয়ৰ ভাইভহে আহেও। বহুত ফ'ৰ্চ কৰিছিল আৰু কিবা ডেট টাইপকৈ লগ কৰিবলৈ মতা নাছিল নহয়, এনেইহে হাই হেল্ল' কাৰণে। মইতো কেতিয়াও কোৱা নাই তাইক মোৰ ভাল লাগে বা বেলেগ কিবা বুলি। আৰু মই তাৰ লগত তেনেকুৱা একো কথাই নাপাতো বোলো। কিয় ক'ব পাৰোঁ? ময়ো কিয় ক'ম? তেন্তে ছেফ আছে দে, চিন্তা নকৰিবি, কিবা এটা ৰাস্তা উলিয়ামেই। মই থাকোঁতে আৰু সেইবোৰ মাথা তই মাৰিব নালাগে। এটা কাম কৰ নহ'লে, বিথিকাৰ নাম্বাৰটো মোকেই দি দে। দেই, ছোৱালী নাম্বাৰ মই এনেকৈ দিব নোৱাৰোঁ। তই মোৰ বেষ্ট ফ্ৰেণ্ড এনে? বেষ্ট ফ্ৰেণ্ড হয়, কিন্তু এইবোৰ ক্ষেত্ৰত পাৰ্মিশ্যন লোৱাটো জৰুৰী হয় অ'। মই খুজিছোঁ বুলি নকবি দেই, মই মোৰ ইগ' ডাউন কৰিবলৈ নাই। বাহ, এতিয়াহে ইগ'ৰ মাজত আহিছে তোৰ। আগৰ কথা কওঁ নেকি? চা ভাই, আগৰ কথা বেলেগ আছিলে, সৰু আছিলোঁ। এতিয়া ডাঙৰ হ'লোঁ, মেচিয়ৰ হ'লোঁ। ডাঙৰ হোৱাটো বাৰু ঠিকেই আছে, মেচিয়ৰটো তই হোৱা নাই এতিয়াও। হ'ব দে, তোৰো একো হেল্প নকৰোঁ, তয়ো মোৰ একো হেল্প কৰিব নালাগে। যাওঁ মই। ৰচোন হ'ব বাৰু, কিন্তু এবাৰ মই জাষ্ট সুধি লওঁ। তই খুজিছ বুলি নকওঁতো, কেনেকৈ কি বাহানা মাৰিব লাগে ময়ো জানো দে অলপ চলপ। ঠিক আছে বাৰু, ইমানটো বিশ্বাস তোৰ ওপৰতো মোৰ আছে। কিন্তু কেনেবাকৈ তাই যদি তোক বহুত বেছি ভাল পায়, তেতিয়া কিন্তু প্ৰব্লেম হ'ব দেই। তেনেকুৱা হ'বই নোৱাৰে। মানুহে কথাও পাতিব লাগিব নহয় তেনেকৈ ভাল পাবলৈ। এনেই কোনোবাই কাৰোবাক ভাল পাই যায় নেকি? তেন্তে ভৈৰৱীক দেখি তোৰনো কিয় পচন্দ হৈছে? মই লাইক কৰিছোঁ, ভাল পাইতো যোৱা নাই। তাইক মই এতিয়া অলপ জানিব বিচাৰোঁ, বুজিব বিচাৰোঁ। গোটেই জীৱনটোৰ কথা আছে ভাই, এনেকৈ চুজ কৰিব নোৱাৰি দেই। মই যি দেখিছোঁ তই বায়েক ভনীয়েকৰ মাজত বেয়া কৰাহে এৰিবি আৰু। এটা ল'ৰাৰ কাৰণে দুইজনী কাজিয়া নালাগিলে হয়। ভয়ে নহয় আজিকালি ছোৱালীয়ে চিধা চুলিত ভাবিহে লাগে। মই ইমানো ধুনীয়া নহয় দে মোৰ কাৰণে কোনোবাই কাজিয়া লাগিবলৈ ধেত। মই কাকো হাৰ্ট কৰিব নিবিচাৰোঁ। মোৰ কাৰণে কাৰোবাৰ মাজত কাজিয়া হওক, মই সেইটোও নিবিচাৰোঁ। হ'ব দে, ইমান টেনশ্যন নল'বি আৰু এইবোৰত। কাইলৈ চাগেতো অফিচো আছে নহয়? আছেও, প্ৰেজেণ্টেশ্যন এটা বনাবলৈও আছে। সেইটোত মাথা মাৰোঁগৈ এতিয়া। যা য'ত মাথা মাৰোঁ মাৰ। ময়ো যাওঁ, মোৰো বহুত জেগাত মাথা মাৰিবলৈ আছে। পাছত কথা পাতিম দে। তই খালি নাম্বাৰটোৰ কথা নাপাহৰিবি। হ'ব যা। তাইক বাৰু কেনেকৈ পচন্দ নহ'ব? কিবা এটা কথা সুধিলেও ইমান ধুনীয়াকৈ উত্তৰ দিয়ে। আৰু যি সুধিছোঁ সঁচা কথা কৈ দিছে। কিছুমানে নিজকে স্মাৰ্ট দেখাবলৈ বেছি পঢ়া বুলি এনেই কৈ দিয়ে। বিথিকাৰ কাৰণে তাই নিজৰ পঢ়াও ছেক্ৰিফাইচ কৰি দিলে। সিমান ভাল ছোৱালী আৰু কোন হ'ব পাৰে? তাইৰ কথাবোৰ শুনিয়েই মোৰ তাইক বেছি ভাল লাগি গ'ল। হে প্ৰভু, বিথিকাই যাতে মোক কেতিয়াও পচন্দ নকৰে দেই, নহ'লে মোৰ ফালৰ পৰা ভৈৰৱীৰ কাৰণে একো আগবঢ়াবই নোৱাৰিম। এইজনীচোন ইমান দেৰিলৈকে একো এটা বনোৱা নাই। বায়ে বহুত বেয়া কৰিছে আকৌ, একো এটা নকয় মানে। কালিৰ পৰা কি বেমাৰ এক্টিং কৰিছেও এইজনীয়ে। মই জানো নহয় একো বেমাৰ নহয়। আমি আহিছোঁ যে কাম কৰিবলৈ পাব বুলিয়ে সেইবোৰ এক্টিং কৰিছে। কিন্তু ময়ো কম নহয়, তই মোৰ আগত বাহানা মাৰিব নোৱাৰ। আজি তোকে চব কাম কৰাম ৰ। ভৈৰৱী, এইফালে আহ। আজিৰ খণ্ডটো ইমানতে সমাপ্ত হ'ল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।